নমস্কাৰ বন্ধুসকল, WPLত ইতিহাস ৰচিলে মুম্বাই ইণ্ডিয়ানছ দলটিয়ে। লগতে অসম কন্যা জিন্তিমণি কলিতাৰ অৱদান সদায় মনত ৰাখিব সকলোৱে। তো মুম্বাই ইণ্ডিয়ানছ দলটিয়ে কিমান উইকেটত জয়লাভ কৰিলে আৰু আমাৰ জিন্তিমণি কলিতাই কিমান ৰান কৰিলে, কিমান উইকেট লাভ কৰিছে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দিল্লী দলটিয়ে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত নেয়। দিল্লী দলটিৰ হৈ অপেনিং কৰিবলৈ আহে শেফালী বৰ্মা আৰু মেগলিনে। শেফালী বৰ্মাই সিমান এটা ভাল খেলিব নোৱাৰিলে, কিন্তু মেগলিনে 29 বলত 35 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হয়। তাৰপিছত ৰাধা য়াদৱে 12 বলত 27 ৰানৰ এটা সুন্দৰ ইনিংছ খেলে আৰু শিখা পাণ্ডে 17 বলত 27 ৰান সংগ্ৰহ কৰে। এনেকৈ দিল্লী কেপিটেল দলটিয়ে 20 অভাৰত 9 উইকেট হেৰুৱাই 131 ৰান সংগ্ৰহ কৰে আৰু মুম্বাই দলটিক 132 ৰানৰ টাৰ্গেট বান্ধি দিয়ে। তো মুম্বাই দলটিৰ বলিং চাবলৈ গ'লে হাৰ্লি মেথৰে 4 অভাৰ বল কৰি মাত্ৰ 5 ৰান দি 3টাকৈ উইকেট লাভ কৰে। ইছু ৱঙে 4 অভাৰ বল কৰি 42 ৰান দি 3 উইকেট লাভ কৰে। তেওঁতো 1 অভাৰতে 2টা উইকেট লাভ কৰিছিলে। তাৰপিছত অমলি কৰে 4 অভাৰ বল কৰি 18 ৰান দি 2টা উইকেট লাভ কৰে। তাৰপিছত মুম্বাই ইণ্ডিয়ানছ দলটিৰ বেটিং লাইন আপ চাবলৈ গ'লে হাৰ্লি মেথৰ আৰু য়ষ্টি ভাৰ্টিকাই আজিৰ মেচখনত সিমান এটা ভাল খেলিব নোৱাৰিলে, কিন্তু নৰ্থ ইষ্ট কভাৰে 55 বলত 60 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হয়। তাৰপিছত হাৰমানপ্ৰীত কৰে 39 বলত 37 ৰান সংগ্ৰহ কৰে। তাৰপিছত অমলি কৰে 8 বলত 14 ৰান সংগ্ৰহ কৰি এই মেচখন জয়লাভ কৰাবলৈ সক্ষম হয়। 7 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয় মুম্বাই ইণ্ডিয়ানছ দলটিয়ে। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা WPLৰ ফাইনেলত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় মুম্বাই ইণ্ডিয়ানছ দলটিয়ে। তো দিল্লী দলটিৰ হৈ ৰাধা য়াদৱে 4 অভাৰ বল কৰি 24 ৰান দি 1টা উইকেট লাভ কৰে। লগতে জৰ্জ জানিছনে 4 অভাৰ বল কৰি 28 ৰান দি 1টা উইকেট লাভ কৰে। আৰু আমাৰ জিন্তিমণিৰ কথা ক'বলৈ গ'লে জিন্তিমণি কলিতাই আজিৰ খেলখনত কোনো এটা অভাৰ কৰিব নাপালে। তো যোৱা মেচখনত আমি দেখিছিলোঁ যে 1 অভাৰত 2 ৰান দি 1টা উইকেট লাভ কৰিছিলে, কিন্তু এই মেচখনত জিন্তিমণি কলিতাই কোনো এটা অভাৰ কৰিব নাপালে। যিয়েই নহওক, মুম্বাই ইণ্ডিয়ানছ দলটিয়ে যিহেতু চেম্পিয়ন হৈছে, তো এইটোই ভাল লাগিছে যে আমাৰ জিন্তিমণি কলিতাই মুম্বাই ইণ্ডিয়ানছ দলটিত খেলিবলৈ সুযোগ পাইছিলে। তো এয়া আছিল ভিডিঅ'টোত, কেনে লাগিলে কমেণ্ট কৰি জনাব।